নমস্কাৰ, স্বাগতম জনাইছোঁ আন এটি নতুন ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম কেইটামান ৰাষ্ট্ৰপতিসমূহৰ বিষয়ে। ভাৰতবৰ্ষৰ সংবিধান সভাই 22 জুলাই 1947 চনত ৰাষ্ট্ৰীয় পতাকাখনক ৰাষ্ট্ৰীয় প্ৰতীক ৰূপে গ্ৰহণ কৰিছিল। এই পতাকাখন সমান অনুপাতৰ তিনিটা ৰঙেৰে গঠিত। সেইবোৰ হ'ল ওপৰে গেৰুৱা, মাজত শুকুলা বা বগা আৰু তলত শ্যামল বা সেউজীয়া। বগাৰ মাজত নীলা ৰঙেৰে 24ডাল কাঠিৰে চক্ৰটো আছে। পতাকাখনত থকা প্ৰত্যেকটো ৰঙে নিজা নিজা অৰ্থ বহন কৰিছে। ইয়াত থকা গেৰুৱা ৰং হৈছে ত্যাগ, বীৰ আৰু সাহসৰ প্ৰতীক। বগা ৰং হৈছে শান্তিৰ প্ৰতীক। সেউজীয়া ৰং হৈছে কৃষি আৰু প্ৰকৃতিৰ প্ৰতীক। আৰু চক্ৰটোত থকা নীলা ৰঙে গভীৰ সমুদ্ৰক বুজায়। পতাকাখনৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাত হৈছে 3:2। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় চিহ্ন হৈছে উত্তৰ প্ৰদেশৰ সাৰনাথত অৱস্থিত অশোক স্তম্ভ। ইয়াক ভাৰত চৰকাৰে 26 জানুৱাৰী 1950 চনত গ্ৰহণ কৰিছিল। ৰবীন্দ্ৰনাথ ঠাকুৰৰ দ্বাৰা ৰচিত সংগীতবদ্ধ জন গণ মনক ৰাষ্ট্ৰীয় সংগীত ৰূপে 24 জানুৱাৰী 1950 চনত সংবিধান সভাই গ্ৰহণ কৰিছিল। মূলতঃ বাংলা ভাষাত ৰচিত এই গানটো 27 ডিচেম্বৰ 1911 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ কলকাতা অধিৱেশনত প্ৰথমবাৰ গাইছিল। বাংলা সাহিত্যিকাৰ বঙ্কিম চন্দ্ৰ চেটাৰ্জীয়ে সংস্কৃত ভাষাত 1882 চনত প্ৰকাশিত তেখেতৰ উপন্যাস আনন্দমঠত বন্দে মাতৰম গীতটো ৰচনা কৰিছিল। কিন্তু ভাৰতবৰ্ষৰ সংবিধান সভাই ৰাষ্ট্ৰীয় গীতক মৰ্যাদা প্ৰদান কৰা নাই। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় ফুল হৈছে পদুম ফুল। পদুম ফুল হৈছে ভাৰতবৰ্ষৰ শুদ্ধতা আৰু পবিত্ৰতাৰ প্ৰতীক। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় ফল হৈছে আম। আমক ফলৰ ৰজা নামেৰে জনা যায়। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পক্ষী হৈছে ময়ূৰ। ইয়াক 1963 চনত ৰাষ্ট্ৰীয় পক্ষীৰ মৰ্যাদা দিয়া হৈছে। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় জলীয় জীৱ হৈছে ডলফিন। ইয়াক 5 অক্টোবৰ 2009 চনত ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় জলীয় জীৱ হিচাপে ঘোষণা কৰিছিল। ভাৰতবৰ্ষৰ সকলোতকৈ দীঘল নদী গংগাক ৰাষ্ট্ৰীয় নদীৰ মৰ্যাদা প্ৰদান কৰা হৈছে। ইয়াৰ দৈৰ্ঘ্য হৈছে 2525 কিলোমিটাৰ। ইয়াৰ উৎপত্তি হৈছে হিমালয়ৰ গংগোত্ৰী হিমবাহ উত্তৰাখণ্ডৰ পৰা। গংগা নদীক 2008 চনৰ 4 নৱেম্বৰত মনমোহন সিঙৰ অধ্যক্ষতাত গঠিত কেন্দ্ৰীয় মন্ত্ৰী পৰিষদে ৰাষ্ট্ৰীয় নদীৰ ঘোষণা কৰিছিল। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় বাক্য হৈছে সত্যমেৱ জয়তে। এই বাক্যশাৰী মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় কেলেণ্ডাৰখন শক সংবতৰ ওপৰত আধাৰিত। ইয়াক 22 মাৰ্চ 1957 চনত গ্ৰহণ কৰিছিল। ইয়াৰ প্ৰথম মাহ হৈছে চ'ত আৰু অন্তিম মাহ হৈছে ফাগুন। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পশু হৈছে বাঘ। ইয়াৰ শালীনতা, দৃঢ়তা, ফূৰ্তি আৰু অদ্ভুত শক্তিৰ বাবে ইয়াক ৰাষ্ট্ৰীয় পশুৰ মৰ্যাদা দিয়া হৈছে। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব।